নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি এই ভিডিঅ'টিৰ মাজেৰে বিভিন্ন খেলৰ কাপ বা ট্ৰফি সম্পৰ্কে আলোচনা কৰিম আৰু ট্ৰিকৰ মাজেৰে সহজে মনত ৰাখিবলৈ চেষ্টা কৰিম। তেন্তে পলম নকৰি শিকো আহক। আপোনালোকে ইয়াত দেখা পাইছে যে বিভিন্ন খেলৰ ট্ৰফি ইয়াত দিয়া আছে আৰু প্ৰত্যেকটোৰে এটা এটা কৰি ভাগ কৰি দিয়া হৈছে যাতে আমি সহজে মনত ৰাখিব পাৰোঁ। প্ৰথমতে দিয়া আছে বক্সিং। বক্সিঙৰ ট্ৰফিটো হৈছে কিং কাপ, অৰ্থাৎ বক্সিঙৰ শেষত আছে ING বক্সিং আৰু কিঙৰ শেষতো আছে ING কিং। তেনেদৰে আমি মনত ৰাখিব পাৰিম বক্সিং কিং। এতিয়া আহিছোঁ লং টেনিছ। লং টেনিছৰ ট্ৰফিটোৰ নাম হৈছে ডেভিছ কাপ। এতিয়া ইয়াৰে লংটো ল'ম আৰু ইয়াৰে ডেভিছৰ বিছটো ল'ম, অৰ্থাৎ লং। ইয়াতে এটা লঙৰ চিত্ৰ আছে, লং 20টা। লং টেনিছ ডেভিছ অৰ্থাৎ লং 20টা। এতিয়া আহিছোঁ আমি হকী খেলক। হকী খেলৰ বিভিন্ন ট্ৰফিসমূহ হৈছে ইন্দিৰা গান্ধী গ'ল্ড কাপ, আগা খান কাপ, ৰাংগাস্বামী কাপ, বেটেন কাপ, ধ্যানচান্দ কাপ। এতিয়া এই হকী খেলৰ বিভিন্ন ট্ৰফি বা কাপবোৰ আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। ইয়াৰে প্ৰথমতে লৈছোঁ আমি ইন্দিৰা গান্ধী গ'ল্ড কাপৰ আমি ইন্দিৰা শব্দটো লৈছোঁ, আগা খান কাপৰ আমি খান শব্দটো লৈছোঁ, ৰাংগাস্বামীৰ আমি স্বামী শব্দটো লৈছোঁ, বেটেনৰ আমি বেটে শব্দটো লৈছোঁ আৰু ধ্যানচান্দ কাপৰ ধ্যান শব্দটো লৈছোঁ। এতিয়া এটা বাক্য আমি ক'ম, ইন্দিৰা খানৰ স্বামী এটা কথা কৈছিল, সেইটো হৈছে বেটে ধ্যান দো, বেটে ধ্যান দো। গতিকে হকীৰ আমি গোটেইকেইটা ট্ৰফি বা কাপৰ নাম এনেদৰে মনত ৰাখিব পাৰিম। পৰীক্ষাত ইয়াৰে যিকোনো এটা দেখিলে আমি সেইটো গম পাম যে এইটো হকীৰ ট্ৰফি বা কাপ। যেনে ধৰা হ'ল স্বামী থাকিলে আমি গম পাম ৰাংগাস্বামী কাপ। এতিয়া তাৰ নেক্সটটো আহিছোঁ, সেইটো হৈছে ক্ৰিকেটৰ বিভিন্ন ট্ৰফিসমূহ হৈছে ইৰাণী কাপ, বিজয় হাজাৰে ট্ৰফি, সৈয়দ মুস্তাক আলী ট্ৰফি, ৰঞ্জী ট্ৰফি, দিলীপ ট্ৰফি আৰু দেৱধৰ ট্ৰফি। এতিয়া ইয়াৰো আমি এটা বাক্য সাজিবলৈ চেষ্টা কৰিম। প্ৰথমতে ইৰাণীৰ আমি ৰাণীটো ল'ম, তাৰপিছত ইয়াৰে বিজয় হাজাৰে ট্ৰফিৰ বিজয়টো, ইয়াৰে প্ৰথম চটো সৈয়দ মুস্তাক আলী ট্ৰফিৰ প্ৰথম চ, ৰঞ্জী ট্ৰফিৰ প্ৰত্যেকটা ৰটো, দিলীপ ট্ৰফিৰ টাইণ্টত দ আৰু ল এইটো, আৰু দেৱধৰৰ আমি দেৱটো ল'ম। ইয়াৰে এটা আমি আজি বাক্য সাজিম, ৰাণীৰ বিজয়ক স্বৰ দিলে দেৱে, অৰ্থাৎ ৰাণী বিজয় হৈছিল আৰু ৰাণী বিজয় হোৱাৰ পিছত স্বৰ দিছিল কোনে? দেৱ নামৰ এজন মানুহে। এইটো মনত ৰাখিলে আমি অৰ্থাৎ সৈয়দ মুস্তাক আলী ট্ৰফি, ৰঞ্জী ট্ৰফি, ৰাণী থাকিলে ইৰাণী কাপ, সেইটো হ'ব ক্ৰিকেটৰ লগত জড়িত এটা ট্ৰফি বা কাপ। এইখিনিতে বন্ধুসকল আপোনালোকক কওঁ যে যদি ভিডিঅ'টোৰ পৰা কিছু হ'লেও লাভ হৈছে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি আহিছোঁ অন্য এটা ভাগলৈ, সেইটো হৈছে গল্ফ। সাধাৰণতে গল্ফ খেল আমি একেবাৰে কমেই শুনো, যাৰ বাবে ইয়াৰ ট্ৰফিসমূহ হৈছে প্ৰিন্স বাকাৰ ৰাইডাৰ কাপ। এতিয়া গল্ফটো অলপ ৰজা যেন দেখি, গতিকে সেইকাৰণে ৰজাৰ পুত্ৰ আছিল প্ৰিন্সে নিশ্চয় বাইক চলাব, কাৰণ ৰজাৰ যিহেতু পুত্ৰ প্ৰিন্সে বাইক চলায়, অৰ্থাৎ বাইক ৰাইড কৰে। সেইকাৰণে আমি গম পাম যে গল্ফৰ ট্ৰফিকেইটা হৈছে প্ৰিন্স বাকাৰ ৰাইডাৰ কাপ। এতিয়া আহিছোঁ বাস্কেটবল। বাস্কেটবলৰ হৈছে
ফেডাৰেশ্যন কাপ। ঠিক তেনেদৰে বাস্কেটৰ ঠিক তলতেই আছে এথেলিক্স। এথেলিক্সৰ হৈছে চাৰমিনাৰ কাপ আৰু ফেডাৰেশ্যন কাপ। বাস্কেটবলৰ ফেডাৰেশ্যন কাপ আৰু এথেলিক্সৰ ফেডাৰেশ্যন কাপ মিল আছে আৰু চাৰমিনাৰটো আপোনালোকে মনত ৰাখিব। ঠিক তেনেদৰে টেবুল টেনিছৰো ইউথান কাপ, এইটো 2-3 বাৰ পঢ়িলে আপোনালোকৰ মনত থাকিব। এতিয়া আহিছোঁ বেডমিণ্টনলৈ। বেডমিণ্টনৰ বিভিন্ন কাপ বা ট্ৰফিসমূহ হৈছে উবেৰ কাপ, থমাছ কাপ, আগ্ৰাৱাল কাপ, সাদ্দা কাপ আৰু নাৰাংগ কাপ। এতিয়া বেডমিণ্টনৰ আমি খেল খেলিলে তাৰ মাজেৰে এখন বেট থাকে। বেডমিণ্টন খেলখনৰ মাজেৰে এখন বেৰ থাকে। প্ৰথমটো হ'ল উবেৰ কাপ, তাৰমানে বেৰ থাকিলে উবেৰ কাপ আৰু বেৰ আছে বেডমিণ্টনৰ। এতিয়া বেডমিণ্টনৰ মি আৰু ইয়াতে এটা ন আছে, নহয় তেন্ত মি আৰু দাইনটো নটো ল'ম আমি, অৰ্থাৎ মীন পালন মানে হৈছে থ মাছ, অৰ্থাৎ ইয়াতে মাছটো মীন মাছ, থ মাছ। উবেৰ হ'ল, থমাছ কাপ হ'ল। এতিয়া আহি আগ্ৰাৱাল, সাদ্দা আৰু নাৰাংগ। এই তিনিটা আমি একেলগে মনত ৰাখিবলৈ চেষ্টা কৰিম। ইয়াৰে আগ্ৰাটো ল'ম, ইয়াৰে সাদ্দা, ইয়াৰে নাৰাংগ, অৰ্থাৎ আগ্ৰাৰ চাধা নাখাওঁ। বেডমিণ্টনৰ আটাইকেইটা ট্ৰফি হ'ল, পুনৰ একবাৰ কৈছোঁ, বেডমিণ্টনৰ প্ৰথমটো হৈছে উবেৰ, অৰ্থাৎ বেৰ আছে। ইয়াতে মীন আছে, মীন মানে হৈছে মীন পালন, মাছ। শেষত তিনিটা হৈছে আগ্ৰাৰ চাধা নাখাওঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টি ইমানতে। যদি পৰৱৰ্তী পৰ্যায়ত যদি এনেকুৱা ভিডিঅ' আৰু আপোনালোকে চাব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।